নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম আৰক্ষীৰ আগন্তুক পৰীক্ষাত আহিব পৰা 10টা অতি সম্ভাৱ্য জিকে জিএছৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰু দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, মহাকুম্ভ মেলা কিমান বছৰৰ পিছত উদযাপন কৰা হয়? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ 12 বছৰ। কুৱেশ্যন নাম্বাৰ 2, সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি 27 মাৰ্চ তাৰিখে। সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? 27 মাৰ্চ তাৰিখে। কুৱেশ্যন নাম্বাৰ 3, কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হয়? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি যোগীঘোপা। যোগীঘোপাত মানস নদী ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হয়। কুৱেশ্যন নাম্বাৰ 4, প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি শিৱসাগৰ। কুৱেশ্যন নাম্বাৰ 5, কোন বছৰত প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশিত হৈছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ 1894। 1894 চনত প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশিত হৈছিল। কুৱেশ্যন নাম্বাৰ 6, কৃপাবৰ বৰা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নাম্বাৰ 7, ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি মাধৱ কন্দলী। ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল? মাধৱ কন্দলী। কুৱেশ্যন নাম্বাৰ 8, স্মৃতি তীৰ্থ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি নবীন চন্দ্ৰ বৰদলৈ। স্মৃতি তীৰ্থ জীৱনীখন নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীৰ ওপৰত লিখা হৈছে। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ বাবু বসন্ত কুমাৰ দাস। কুৱেশ্যন নাম্বাৰ 11, অসমৰ প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি নগাঁও জিলাত। কুৱেশ্যন নাম্বাৰ 12, কোনে শকুন্তলা চলচ্চিত্ৰ পৰিচালনা কৰিছিল? শকুন্তলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নাম্বাৰ 13, আহোম দিৱস কেতিয়া পালন কৰা হয়? ইয়াত কি বুলি কৈছে? আহোম দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ ডি 2 ডিচেম্বৰ। আহোম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। কুৱেশ্যন নাম্বাৰ 14, মেঘদূত কোনে লিখিছিল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে কালিদাস। মেঘদূত লিখিছিল কালিদাসে। কুৱেশ্যন নাম্বাৰ 15, এই কুৱেশ্যন নাম্বাৰ 15টো আপোনালোকে কমেণ্ট কৰিব। প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এইটো কমেণ্টত জনাব যে ইয়াৰ এনচাৰটো কি হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।